লাফিকুল ইছলাম আহমেদ হত্যাকাণ্ডৰ তদন্ত প্ৰতিক্ৰিয়াক চৰকাৰে গাপ দিয়াৰ অভিযোগ ABMSUৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক সোহান আলীৰ। ABMSUৰ প্ৰয়াত সভাপতি শ্বহীদ লাফিকুল ইছলাম আহমেদক কোকৰাঝাৰৰ মাজমজিয়াত গুলীয়াই হত্যা কৰা ঘটনাই ৩টা বছৰ অতিক্ৰম কৰিলে। হত্যাকাণ্ডৰ ঘটনাৰ সমসাময়িক পৰিৱেশত ২০১৭ চনত ৩ আগষ্টত চৰকাৰৰ তদানীন্তন BTC চৰকাৰ আৰু ABMSUৰ মাজত চৰকাৰী আমন্ত্ৰণত অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰী শীঘ্ৰেই গ্ৰেপ্তাৰ হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল। অসম আৰক্ষীৰ শীৰ্ষ আৰক্ষী বিষয়া অনুৰাগ টাংখাৰ নেতৃত্বত বিশেষ তদন্তকাৰী দল গঠন কৰি দিয়া হৈছিল। চিপই দিও ঘটনাৰ তদন্ত প্ৰতিক্ৰিয়াৰ সৈতে জড়িত পৰিছিল। অৱশেষত সৰ্বন্তৰ জনতাৰ প্ৰতিবাদত হেয়মানি চৰকাৰে সমগ্ৰ ঘটনাৰ তদন্ত প্ৰতিক্ৰিয়া CBIলৈ হস্তান্তৰ কৰিলে। কিন্তু দুৰ্ভাগ্যজনকভাৱে CBIয়ে আজি ৩টা বছৰ পাৰ হৈ যোৱাৰ পিছতো লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে আৰু চাৰ্জশ্বিটো দাখিল নকৰিলে। এই সময়ছোৱাত ABMSU অসমৰ পৰা দিল্লীৰ যন্তৰ মন্ত্ৰলৈ ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও বিজেপি নেতৃত্বাধীন চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে। তদানীন্তন হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BTC চৰকাৰে আৰু ABSUৰ সভাপতি প্ৰমোদ বড়ো দুৰ্ভাগ্যজনকভাৱে ৰাজ্য চৰকাৰৰ ওপৰত কোনো চাপ সৃষ্টি কৰা পৰিলক্ষিত নহ'ল। এই কথা সদৰি কৰি চৰকাৰীভাৱে শ্বহীদ লাফিকুল ইছলাম আহমেদ হত্যাকাণ্ডৰ তদন্ত প্ৰতিক্ৰিয়া গাপ দিয়াৰ চেষ্টা চলিছে। এই কথা আমাৰ নহয়, এই কথা কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক সোহান আলীৰ। আৰু ১ নং পৰ্বতজোৰা পৰিষদীয় সমষ্টিৰ যোৱা ১৭ বছৰত ১ নং পৰ্বতজোৰাত ৩টা অন্য দলৰ নেতা ৰাইজে জয়ী কৰাইছিল। হেমচন্দ্ৰ ব্ৰহ্ম, ৰবিৰাম নাৰ্জাৰী আৰু AIUDFৰ নেতা। কিন্তু পৰ্বতজোৰাবাসীৰ ৰাইজৰ একোৱে উন্নয়নমূলক কাম-কাজ কৰা নাই বুলি আমাৰ সাংবাদিকৰ কেমেৰাৰ আগত এইদৰে কয়। BTC সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ ABMSUৰ প্ৰায়ত সভাপতি শ্বহীদ বীৰ লাফিকুল ইছলাম আহমেদক কোকৰাঝাৰৰ তিতাগুৰি বজাৰত দিন দুপৰত ১২ জাই গুলীৰে থকা হৰকা কৰি হত্যা কৰা হ'ল। সেই সময়ত আমি ABMSUৰ নেতৃত্বত বিভিন্ন দল সংগঠনৰ সহযোগত কিন্তু অসম ভিত্তিত এক আন্দোলনৰ কাৰ্যসূচী আমি লৈছিলোঁ। অসমত এক বৃহৎ আন্দোলনৰ সৃষ্টি হৈছিল। সেই সময়তে কিন্তু অসম চৰকাৰ BTC চৰকাৰে কিন্তু কৈছিল যে লাফিকুল ইছলামৰ হত্যাকাৰীক কেতিয়াও হাৰি যাব নোৱাৰিব, অতি সোনকালে লাফিকুল ইছলামৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা হ'ব। সেই সময়ত হাগ্ৰামা মহিলাৰী BTC চৰকাৰ, হাগ্ৰামা মহিলাৰী নেতৃত্বত যি চৰকাৰ আছিল সেই চৰকাৰৰ দিনতেই কিন্তু লাফিকুল ইছলামক হত্যা কৰা হৈছিল। কোকৰাঝাৰৰ মাজমজিয়াত এখন প্ৰতিবাদী কণ্ঠক দিন দুপৰত গুলীয়াই হত্যা কৰা হ'ল। আজিৰ তাৰিখত 3 বছৰ উকলি যোৱাৰ সত্ত্বেও হত্যাকাৰীক কৰায়ত্ব কৰা নহ'ল, ইয়া দুৰ্ভাগ্যজনক কথা। আৰু SIT গঠন কৰা হ'ল, CBIক দায়িত্ব আৰোপণ কৰা হ'ল। আজিৰ ডেটত CBIয়ে কি তদন্ত কৰিলে এইখিনি কিন্তু ৰাজহুৱা নকৰিলে বা আমি ABMSUৰ পৰিয়ালবৰ্গক কিন্তু নকলে যে CBIয়ে কিমান দূৰলৈকে তদন্ত আগবঢ়াইছে। এই কথা আমি BTCৰ পৰা অসম BTCৰ পৰা দিছপুৰলৈকে দিল্লী যন্তৰ মন্তৰলৈকে কিন্তু আমি শ্বহীদ বীৰ লাফিকুল ইছলামৰ হত্যাৰ ন্যায়ৰ দাবীত আমি আন্দোলন কৰিছোঁ। আমি আজিৰ ডেটতো লাফিকুল ইছলামৰ হত্যাকাৰীৰ কৰায়ত্ব নহ'ল। আমি যোৱাকালি যি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আছিল সেই কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা প্ৰথম প্ৰস্তাৱটোতে আছে যে 20 তাৰিখত অহা 20 তাৰিখত লাফিকুল ইছলামৰ হত্যাৰ দাবীত, লাফিকুল ইছলামৰ হত্যাৰ ন্যায়ৰ দাবীত BTCৰ মাজমজিয়া কোকৰাঝাৰত আমি এক আন্দোলনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু সেই প্ৰতিবাদী কাৰ্যসূচীত আমি আজি আপোনালোকৰ জৰিয়তে BTC তথা অসমৰ প্ৰতিখন সকলো ৰাইজক আমি সেই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে আমি ABMSUয়ে আহ্বান জনাইছোঁ। সেই ABMSUয়ে আমি আহ্বান জনাইছোঁ আৰু সেই কাৰ্যসূচীত সকলো ৰাইজে সমবেত হৈ এক আন্দোলনত BTCৰ পৰা এই আন্দোলনৰ এক জোকাৰণি সৃষ্টি কৰিব লাগে যে BTC চৰকাৰ, অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক আমি সকীয়াই দিব খুজিছোঁ যে এই কাৰ্যসূচীৰ জৰিয়তে আমি যি কাৰ্যসূচী গ্ৰহণ কৰিম, ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে, সেয়া কিন্তু জুংগী আন্দোলন হ'ব। তাৰ পিছে আমি BTCৰ পৰা
BTCৰ পৰা গুৱাহাটী দিছপুৰলৈকে পথযাত্ৰা কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। তাৰপিছত আমি দিল্লীলৈকে আকৌ দিল্লীলৈকে যোৱাৰ কাৰণে ABMSU প্ৰস্তুত আছোঁ। আৰু লাফিকুল ইছলামৰ হত্যাকাৰী ন্যায় যেতিয়ালৈকে চৰকাৰে কৰায়ত্ব নকৰে তেতিয়ালৈকে কিন্তু ABMSU তথা অসমৰ ৰাইজ ক্ষান্ত নহয়। লাফিকুল ইছলামক লৈ যদি কোনোবা ৰাজনীতি দলে বিচাৰিছে যে ৰাজনীতি কৰিব, ইয়া কিন্তু কেতিয়াও সবল হ'ব নিদিওঁ। আমি ABMSUয়ে কেতিয়াও কিন্তু ইয়া মানি নলওঁ। আৰু লাফিকুল ইছলামৰ হত্যাক লৈ ৰাজনীতি কৰা আমি সহ্য নকৰিম। ইয়া UPPLে হওক, BPFে হওক, অনাবৰ সুৰক্ষা সমিতি হওক, BJPয়ে হওক, কংগ্ৰেছে হওক, যি ৰাজনীতি দলে ৰাজনীতি কৰিব বিচাৰিব, ইয়া কিন্তু আমি ABMSUয়ে কিন্তু ইয়া কৰিব নিদিওঁ। স্পষ্ট যে ছাত্ৰ সংগঠনৰ পৰা ৰাজনীতি নেতাত পৰিণত হোৱাৰ পিছত মানে বিশেষকৈ দেখা গৈ আছে, ইয়া কিন্তু মানে ছাত্ৰ সংগঠনৰ যি নীতি আদৰ্শ সেইখিনি পাহৰি যায়। আপোনালোকে চাওক, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছাত্ৰ সংগঠনত নেতৃত্ব দি আছিল। আজি ছাত্ৰ সংগঠন অসমৰ ৰাইজক মানি লোৱা অৱস্থা হৈছে সৰ্বানন্দ সোণোৱালৰ। কাৰণ ৰাইজ একফালে, সৰ্বানন্দ সোণোৱাল অকলে একফালে। ইয়াক UPPLৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ তেতিয়া ABMSUৰ লগত সবল ভূমিকা লৈছিল লাফিকুল ইছলামক হত্যাকাৰীক কৰায়ত্ব কৰাৰ দাবীত। আজি UPPLৰ সভাপতি আজিৰ ডেটত তেওঁকো ক'ব লাগে, তেওঁকো আমি আহ্বান জনাওঁ যে লাফিকুল ইছলামৰ হত্যাৰ ন্যায় বিচাৰি তেওঁলোকেও আন্দোলন কৰক। আজিৰ ডেটত BPFৰ যি মাইনৰিটি বা সংখ্যালঘু বাগা নেতা আছে, তেওঁলোককো আমি আহ্বান জনাওঁ যে যিহেতু BTC নিৰ্বাচন সমাগত, BTC নিৰ্বাচনৰ আগমুহূৰ্তত সকলো সংখ্যালঘু ৰাইজ, যি ৰাজনীতিক পক্ষ হওক, যিকোনো ৰাজনীতিক পক্ষ হওক, ৰাইজ একত্ৰিত হৈ লাফিকুল ইছলামৰ ন্যায়ৰ দাবীত ৰাজপথত ওলাই আহক। আমি ABMSUয়ে দাবী জনাইছোঁ। হয়, আগন্তুক দিনত মানে পৰ্বতজোৰাৰ উন্নয়নৰ ক্ষেত্ৰত কেনেকুৱা? চাওক, উন্নয়নৰ ক্ষেত্ৰত আপোনালোকে গমে পাইছে পৰ্বতজোৰাত কি হৈছে নহৈছে। হেমচন্দ্ৰ বৰ্মক পৰ্বতজোৰাবাসী ৰাইজে জিকাইছে। তেওঁ মানে মোটা অংকৰ ধন লৈ BPFত জইন কৰিছে। ৰবিৰাম নাৰ্জাৰীক পৰ্বতজোৰা ৰাইজে জিকাইছে উন্নতিৰ কাৰণে, পৰ্বতজোৰা ৰাইজে মানে হেৰি কৰাৰ কাৰণে। কি কৰিছে ৰবিৰাম নাৰ্জাৰী? একো কৰা নাই। তাৰপিছত যতীন্দ্ৰ নাথ বৰ্মা UDFৰ হৈ তেওঁক জিতালে। তেওঁ কি কৰিলে? পৰ্বতজোৰা অঞ্চলত একো উন্নতি কৰা নাই। ইয়া মোৰ মুখৰ কথা নহয়, আপোনালোকে ফিল্ডে যাওক, ফিল্ড চাওক যে বিগত দিনে MCLে কি কৰিছে। আজি চাওক, মুনমুন বৰ্মৰ নেতৃত্বত, আজি TCLC চেয়াৰমেন মুনমুন বৰ্মা BPFৰ নেত্ৰী, তেওঁ কি কৰিলে? তেওঁ সংখ্যালঘু অঞ্চলত কি কৰিলে? তেওঁ সংখ্যালঘু অঞ্চলত জব কাৰ্ডৰ দুৰ্নীতি, সংখ্যালঘু যি বাগা মানে BPFত নেতা আছে, তেওঁলোকে দুৰ্নীতি কৰি আছে, দালাল ৰাজ চলাই আছে। দুৰ্নীতি কেনে? জব কাৰ্ডৰ দুৰ্নীতি হৈ আছে, বিভিন্ন ধৰণৰ দুৰ্নীতি। কাৰণ সেই কাম কৰিছে, নকৰা নহয়। কিন্তু আমি বিচাৰিছোঁ যে পৰ্বতজোৰা অঞ্চলত সংখ্যালঘু এৰিয়া সম্পূৰ্ণভাৱে উন্নতি কৰক। আগ্ৰামাৰ মডেল BTCৰ নামত কি আছে? মডেল BTCৰ স্বৰূপ আপোনালোকে পৰ্বতজোৰাত দেখিবলৈ পাব। হয়, 3টা টাৰ্মতো BPFে জয় হ'ব পৰা নাই। যিবিলাক মানে UDFৰ মানে মাইনৰিটি এলেকাৰ ভোট যথেষ্ট টানি মানে কেইবছৰ পিছত মানে বিক্ৰী হৈ যায়। এনেকুৱা মানে এই বছৰ কেনেকুৱা হ'ব UDFৰ বা BPL? আমি পৰ্বতজোৰাত কিন্তু মাইনৰিটি বা সংখ্যালঘু ভোটাৰ বেছি। আমি 50% সংখ্যালঘু মানে ভোটাৰ হয় সত্ত্বেও আমাক মানে পৰ্বতজোৰা সিহঁতে ৰিজাৰ্ভ কৰি ৰাখিছে, আমাক কি বঞ্চিত কৰি ৰাখিছে। তো এই কথাখিনি যে এইবাৰ বিগত দিনে যি হৈছে, বহুতো দুৰ্নীতি কৰিলে, বহুত ভ্ৰষ্টাচাৰ সহ্য কৰা হৈছে। এইবাৰ কিন্তু এইখিনি সহ্য কৰা নহ'ব। ইয়া স্পষ্ট কথা। বিভিন্ন ৰাজনীতি পক্ষক আমি সকীয়াই দিব খুজিছোঁ, এইবাৰ পৰ্বতজোৰা অঞ্চলৰ পৰ্বতজোৰা উন্নতিৰ নামত যদি কোনোবাই ভেকা ভাওনা কৰি বা পৰ্বতজোৰা সংখ্যালঘুক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব বিচাৰি আছে, ইয়াক কিন্তু হ'বলৈ নিদিওঁ। প্ৰয়োজন সাপেক্ষে আমি ABMSUয়ে বিভিন্ন দল সংগঠনৰ লগত আলাপ আলোচনা কৰি বুদ্ধিজীৱী মেল অনুষ্ঠিত কৰি আমি এক সবল ভূমিকা ল'বলৈ বাধ্য হ'ম, অকল পৰ্বতজোৰাৰ স্বাৰ্থত, অকল BTCৰ বিভিন্ন অঞ্চলৰ উন্নয়নৰ স্বাৰ্থত। কাৰণ BTC অঞ্চলৰ সংখ্যালঘু উন্নয়নৰ স্বাৰ্থত আৰু সংখ্যালঘুৰ বিভিন্ন লাঞ্ছিত বঞ্চিত সংখ্যালঘুৰ কাৰণে মাত মতাৰ কাৰণে ABMSUৰ জন্ম হৈছিল। পৰ্বতজোৰাৰ পৰা নুৰ ইছলাম শ্বেখৰ ৰিপৰ্ট, নিউজ 24 বড়োলেণ্ড।